সকলোৰে ভালনে? মোৰ বহুত ভাল। আজি ছানডে স্পেচিয়েল কিবা এটা বনাম বুলি ভাবিলোঁ, গতিকে মই ভাবিছোঁ আজি পচলা বনাওঁ। পচলানো কেনেকৈ বনায় আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, তো ব'লক। এয়া লৈছোঁ অকণমান পিঁয়াজ কাটি আৰু 3টা জলকীয়া আৰু ইফালে জিৰা অকণমান, গোটা জিৰা আৰু শুকান জলকীয়া 2টা, লগতে তেজপাত আৰু অকণমান নহৰু বা আদা দিব পাৰে। সোৱাদ অনুযায়ী আপোনালোকে যেনেকৈ ব্যৱহাৰ কৰে নহৰু বা আদা দিব পাৰে। মই অকণমান নহৰুকে লৈছোঁ। ব'লক এতিয়া আমি কেৰাহীটো বহাই দিওঁ। এয়া চাওক, মই তেল গৰম কৰিলোঁ, তেল গৰম হ'ল। এতিয়া মই ইয়াত যিখিনি গোটা জিৰা আছিলে সেইখিনি দিম। তাৰ লগতে যিখিনি মই কাটি থৈছিলোঁ পিঁয়াজ সেইখিনিও দি দিম। আৰু যিখিনি মই নহৰু কাটি থৈছিলোঁ সেইখিনিও দি দিম। এতিয়া 5 মিনিট ভালকৈ অকণমান লৰাব লাগিব। তাৰ পাছত মই শুকান জলকীয়া 2টা লৈছিলোঁ, সেই 2টাও দি দিম। লগতে তেজপাত আছিলে, তেজপাতো দি দিম। এতিয়া 5 মিনিট লৰাব লাগিব। তাৰ পাছত এতিয়া মই অকণমান বুট দি দিছোঁ, যিখিনি বুট দিম বুলি ভাবিছিলোঁ। আপোনালোকক দেখুওৱা নাছিলোঁ, বাট মই থৈ দিছোঁ কাষতে। এতিয়া মই বুট দিম আৰু কলপচলাৰ লগত মানে বুটটো ল'লে ভাল লাগে। মই এয়া বুট দি দিলোঁ। বেছি নিদিব, বেছি নিদিলে মানে সোৱাদ অনুযায়ী দিলে হ'ল আৰু ইমান বেয়া লাগিব। অকণমান লৰাই দিছোঁ। এতিয়া গেছটো অকণমান কমাই ল'ব। সোৱাদ অনুযায়ী এতিয়া আপোনালোকে হালধি দিয়ক। এয়া নিমখ। তাৰপাছত লৰাই দিয়ক। তাৰপিছত অকণমান আমি ৰঙুৰা এইটো জলকীয়া ৰেড চিলি হয়, জলকীয়া গুড়িটো। তাৰপাছত দিলোঁ অকণমান জিৰা, তাৰপাছত দিলোঁ অকণমান ধনিয়া, অকণমান লৰাই থাকিম ল' ফ্লেমত দি পেলাই। আৰু কাটি থোৱা জলকীয়াকেইটাও দি দিছোঁ। এতিয়া প্ৰায় সিজিছে বুটখিনি অলপ অলপ, গতিকে মই এতিয়া পচলাখিনি দি দিম। এইখিনি পচলা মই লগত এটা সৰু আলু কাটি দিছিলোঁ। আপোনালোকে আলু দিব পাৰে, নহয় বা নিদিবও পাৰে, আপোনালোকৰ কথা। মই আলু আৰু লগত বুট দিছোঁ, গতিকে এইখিনি মই এতিয়া কেৰাহীত দি দিবলৈ ওলাইছোঁ। এয়া চাওক, মই এতিয়া কলপুলিখিনি দি দিলোঁ, মানে পচলাখিনি দি দিলোঁ। তো ভালকৈ মিক্স কৰিব লাগিব। তাৰ পাছত এতিয়া ভালকৈ মিক্স কৰি আমি এখন ঢাকনেৰে ধুনীয়াকৈ ঢাকি দিব লাগিব। অলপমান সিজিব লাগিব, গতিকে আমি এতিয়া ঢাকনখন দি পেলাই সিজাব লাগিব। ঢাকি থৈ দিছিলোঁ। এতিয়া আমি চাম কেনেকুৱা হৈছে। চাওঁ আহকচোন। এয়া চাওক, মই এতিয়া অকণমান লৰাই দিম।
এয়া চাওক আমাৰ পচলা ৰেডি, প্ৰায় হৈয়ে গৈছে বুলি ক'ব পাৰি। এতিয়া মই এইখিনি এটা বাতিত ধুনীয়াকৈ কাঢ়ি থ'ম। এয়া চাওক হৈ গ'ল, মোৰ পচলা ৰেডি। এয়াই আছিল আজি কলপচলাৰ ৰেচিপি। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।